So good morning friends and welcome back to the channel and I hope you guys are doing great. Aru aji date was 28 June 2019 aru aji amar 8th day of our trip and aji we are leaving Kaza so Kalpa jam protome aji Kalpa thakim. So friends here soa Tikuji radibai amar luggage load kori ase aru aji goi asu Kalpa and today we are leaving Spiti aru sob ready. এও হৈছে লাভদৰ এণ্ড তেওঁ হোমষ্টেত আমি থাকিলোঁ আৰু বহুত ভালকৈ আমাক ৰাখিলে সো অসমৰ পৰা যোনে যোনে আহে তেওঁ কণ্টেক্ট কৰিব তেওঁ নাম্বাৰ দি দিম ফোন নাম্বাৰো আছে গাইজ আৰু ফোন নম্বৰ মই ড্ৰপ কৰি দিম ডেছক্ৰিপশ্যন বক্সত তো চাই ল'বা সো ফ্ৰেণ্ডছ আমি আহি পালোঁ এখন ভিলেজ ইন স্পিতি এণ্ড ডেটছ কল্ড এজ গুই আৰু এই ভিলেজখনৰ স্পেচিয়েলিটি হৈছে ইয়াৰ এটা মামি পোৱা গৈছিলে 2006ত আৰু সেই মামিটো একচুৱেলি তেওঁলোকে ৱৰ্কাৰবিলাকে কাম কৰি থাকোঁতে খানি থাকোঁতে পালে তেতিয়া তেওঁলোকৰ যোনখন কোৰখন মাৰোঁতে তেজ ওলাওঁতে তেওঁলোকে আৰু খান্দিলে পালে মামিটো আৰু মামিটো স্পেচিয়েলিটি এইটোৱে হৈছে কি তাৰ চুলি আৰু নখ এতিয়াও গ্ৰ' কৰি আছে আৰু সেই তাতে সেই মামিটো আছে ইয়াত আৰু ইয়াত নতুনকৈ মনেষ্ট্ৰি বনাই আছে গাইজ চোৱা গুই মনেষ্ট্ৰি আৰু এই মনেষ্ট্ৰিটো এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু মমিটো আছে সেই পিছফালে যোনটো দেখিছা ঘৰ হিতাত আছে মই তোমালোকক দেখাম গাইজ প্ৰথমতে এটা টাইম লেপছ এটা ছেটআপ কৰি লওঁ তাৰপিছত তোমালোকক ভিতৰৰ মামিটো দেখাম এতিয়া বৰ্তমান মামিটো ইয়াত ৰাখিছে আৰু মামি মই তোমালোকক দেখাম ভালকৈ চ' গাইজ চোৱা এইটো মামি চোৱা চুলিখিনি অলপ অলপ গজি আছে এতিয়াও আৰু নখো অলপ অলপ আছে আৰু চোৱা দাঁতো আছে তো এইটোৱে মামি আৰু এইটো ৰেষ্ট'ৰ গৈছিলে 2006ত আৰু এইটো এতিয়া নতুন মনেষ্ট্ৰিটোত গুই মনেষ্ট্ৰিটোত ৰাখিব বৰ্তমান ইয়াত ৰাখিছে সৰু এটা বিল্ডিং হয় চবফালে দালাই লামা ফটো আছে তো গাইজ চোৱা এইফালেও দালাই লামা ফটো আৰু ইয়াত চাকি জ্বলাই থৈছে এতিয়া আমি যোনটো নতুন মনেষ্ট্ৰি গুই মনেষ্ট্ৰি যোনটো বনি আছে এতিয়ালৈকে ৰেডি হোৱা নাই সেইটো ওপৰত উঠি আছোঁ और गाइस देखो हमारे फोटोग्राफर का डेडिकेशन खतरनाक फ़ोटो ले रहा है सो के गुई मोनेस्ट्री का ये देखो और फ्रेंड्स हुआ ये तो सरू एटा रेस्टुरेंट আছে इन फ्रंट ऑफ दिस गुई मोनेस्ट्री सबे एरिया लेमन टी खाबो सबे रिलैक्स কৰি আছে एंड दैट्स टिकू भैया ना भी जा टूटे ना छूटे ना रास्ता हम जो यूं साथ हो जाना हो कहाँ ये ना हो पता माहिया अभी जा सो फ्रेंड्स এতিয়া টাইম হৈছে 6:10 আৰু আমি আহি পালোঁ কল্পা আমাৰ সব গ্ৰুপমেটছ আহি পালে আৰু আমাৰ হোমষ্টেটো শংকৰ হোমষ্টে বহুত ওপৰত আছে আৰু ইয়াৰ পৰা কিন্নৌৰ কৈলাশ পৰ্বত ইজ পুৰা ভিজিবল ইয়াৰ পৰা মই ভালকৈ তোমালোকক দেখাম চ' ফ্ৰেণ্ডছ আমি পালোঁ হোমষ্টে আৰু এটা কুইক ট'ৰ দিম হোমষ্টেটোৰ ভিতৰত আমাৰ ৰুমবিলাক আৰু এহেঁতি চবেই কিন্নৌৰ কৈলাশ পৰ্বত চাই আছে এইফালে আছে ইয়াৰ পৰা ভিজিবল হয় ভিউটো দেখাম গাইজ চোৱা কিন্নৌৰ কৈলাশ পৰ্বত ইজ ভিজিবল ফ্ৰম দিছ প্লেচ ফ্ৰম আ বেডৰুম চোৱা গাইজ এইটো A few moments later ইয়াৰ পৰা চোৱা কিন্নৌৰ কৈলাশ পৰ্বত ইজ ভিজিবল সেইটো চোৱা এইটো হৈছে কিন্নৌৰ কৈলাশ পৰ্বত পুৰা ৰেঞ্জ এতিয়া আমি গৈ আছোঁ এটা টেম্পল আছে এটা ফৰ্ট আছে আমাৰ হোমষ্টেৰ ওচৰৰ পৰা আৰু তাৰ পৰা কিন্নৌৰ কৈলাশ পৰ্বত বহুত ধুনীয়াকৈ ভিজিবল হয় আৰু এতিয়া সময় হৈছে 7:05 আৰু ছানছেট হ'বই এতিয়া এইটো পিক এবাৰ ধুনীয়াকৈ ভিজিবল এইটো টেম্পলৰ গেটটো আমি আহি পালোঁ এইটো এটা টেম্পল হয় একদম ওপৰত আছে আৰু এই টেম্পলটোৰ পৰা ধুনীয়াকৈ ভিজিবল হয়
কিন্নৌৰ কৈলাশ পৰ্বত সেইটো মাউণ্টেইন ৰেঞ্জটো পূৰা দেখা পায় ইয়াৰ পৰা আৰু এতিয়া আমি পাৰফেক্ট টাইমত আহিছোঁ 7-10 মান হৈছে আৰু চোৱা ক'তো ৰ'দ নাই অকল মাউণ্টেইন পিকৰ ওপৰৰ এৰিয়াটো খালি ৰ'দ আছে গাইজ চ' লুকিং এমেজিং বহুত ভাল লাগিছে চ' ফ্ৰেণ্ডছ হৈ গ'ল আমি ধুনীয়া টাইম লেপছ ল'লোঁ ইয়াত আৰু এতিয়া আমি গৈ আছোঁ ছানছেট অলমষ্ট হৈ গ'ল কেনেকুৱা লাগিলে ভিউটো ইয়াৰ পৰা মন্দিৰটোৰ পৰা বহুত ধুনীয়া ভিউ মানে এনেকুৱা ভিউ আমি স্পিতিটো পোৱা নাছিলোঁ তাতকৈও ধুনীয়া ভিউ পূৰা ৰেঞ্জটো ইয়াৰ পৰা দেখা পায় আৰু কৈলাশ পৰ্বত ইয়াতে আছিল বুলি মই গম পোৱা নাছিলোঁ কিন্নৌৰ কৈলাশ আমি দেখিলোঁ ভাল লাগিলে উই আৰ ব্লেছড আৰু এতিয়া আমি গৈ আছোঁ টু আৰ হোমষ্টে আৰু আজি ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰিম তো আজি কাইলৈ আমি যাম ৰাতিপুৱা চিমলা কাইলৈ আমাৰ বাছ আছে টু দিল্লী তাৰপিছত ফ্লাইট আছে চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবা চ' থেংকছ ফৰ ৱাচিং দি এণ্টায়াৰ ছিৰিজ বহুতকেইটা ভিডিঅ' বনাম চ' প্লিজ শ্ব' চাম লাভ চ' বাই বাই भी जा टूटे ना छूटे ना रिश्ता